নমস্কাৰ সকলোকে গায়ত্ৰী কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আঙুলি পিঠা। অসমীয়া সমাজত আঙুলি পিঠাৰ যথেষ্ট সমাদৰ আছে। সহজ প্ৰক্ৰিয়াৰে আৰু কম সময়ত কেনেদৰে আঙুলি পিঠা বনাব পাৰে সেই বিষয়ে আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন ৰেচিপিবোৰ পাই থাকে। এতিয়া আমি আঙুলি পিঠাৰ ৰেচিপিটোলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই এটা ডাঙৰ বাটিত কেঁচা পিঠাগুড়ি লৈছোঁ। মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জহা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই 1 চামুচতকৈ কম নিমখ দিছোঁ। মিশ্ৰণখিনি ভালদৰে সানি ল'ব। এতিয়া মই কুহুমীয়া গৰম পানী দি পিঠাগুড়িখিনি মঠি ল'ম। অলপ অলপকৈ পানী দি আমি পিঠাগুড়িখিনি মঠি ল'ম। আপোনালোকে পানীখিনি একেবাৰতে দি নিদিব, আটা যেনেদৰে মঠে তেনেদৰে পিঠাগুড়িখিনি মঠিব। কেঁচা পিঠাগুড়ি হ'লে বেছি পানী ব্যৱহাৰ নকৰিলেও হয়। আমি কম পানীতে পিঠাগুড়িখিনি এনেদৰে মঠিব পাৰিছোঁ। পিঠাগুড়িখিনি মঠি আপোনালোকে এনেদৰে এটা লাডু বনাই ল'ব। এনেদৰে লাডুটো বনাই আমি 15 মিনিট সময় ঢাকি ৰাখিম। আপোনালোকে পিঠাগুড়িখিনিৰ পৰা পিঠাৰ শ্বেপটো বহিব নে নবহে সেই বিষয়ে এনেদৰে টেষ্ট কৰি চাব পাৰে। দেখিছেনে পিঠাৰ শ্বেপটো বহিছে, গতিকে আমাৰ পিঠাগুড়িখিনি ৰেডি হৈ গৈছে। ইফালে আমি এটা চচপেনত আধা লিটাৰ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি ভালদৰে উতল আহিবলৈ দিম। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি গাখীৰখিনি ল'ব পাৰে, কিমান পৰিমাণত ল'ব বিচাৰে সেইটো নিজৰ লগত কথা। আমি গাখীৰখিনি এনেদৰে উতল আহি আহি ডাঠ হ'বলৈ দিম। এতিয়া আমি গাখীৰখিনি 2টা ইলাচি আৰু অলপ ডালচেনি দি দিছোঁ। ইলাচি আৰু ডালচেনিয়ে গোন্ধটো ভাল কৰে আৰু খাবলৈও সোৱাদ হয়। আপোনালোকে কম চিমত ৰাখি গাখীৰখিনি উতলাব, নহ'লে ধৰি যোৱাৰ সম্ভাৱনা থাকে। গাখীৰখিনি যাতে ধৰি নাযায় এনেদৰে হেতাৰে লৰাই থাকিব। এনেদৰে গাখীৰখিনি উতল আহি আহি আমি ডাঠ হ'বলৈ দিম আৰু ইফালে আমি পিঠাখিনি বনাই ল'ম। এতিয়া আমি অলপ ঘিউ দিছোঁ। ঘিউ দি পুনৰ পিঠাগুড়ি লাডুটো মঠি ল'ম। ঘিউ দিলে খাবলৈ বেছি সোৱাদ হয়, গতিকে আপোনালোকে ঘিউ বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। ঘিউ দিয়াৰ পাছত আমি পুনৰ 2 মিনিট সময় পিঠাগুড়িখিনি মঠি ল'ম। এনেদৰে মঠাৰ পাছত আমি এতিয়া পিঠাখিনি বনাই ল'ম। আপোনালোকে হাতৰ তলত অকণমান ঘিউ সানি ল'ব, তেতিয়া পিঠাখিনি বনাওঁতে হাতৰ তলত লাগি নধৰে। এনেদৰে এটা লাড়ু বনাই 2খন তলুৱাৰ হাতেৰে এনেদৰে পিঠাটো বনাব। দেখিছে এনেদৰে পিঠাটো আপোনালোকে বনাব।
কিমান সহজ দেখিছেনে? এনেদৰে লৈ আপোনালোকে পিঠাখিনি কিমানটো জোখত বনাব সেয়া নিজৰ লগত কথা। কিছুমানে দীঘলো কৰিব বিচাৰে বা চুটিও কৰিব বিচাৰে, গতিকে নিজৰ জোখমতে পিঠাখিনি বনাই ল'ব। আপোনালোকৰ সুবিধাৰ কাৰণে মই কেইবাটাও পিঠা বনাই দেখাইছোঁ। মই অলপ দীঘলীয়া কৰিছোঁ, দীঘলীয়া হ'লে দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈ ভাল লাগে। গতিকে আপোনালোকে ঘৰতে অতি কম সময়ত ঘৰত পোৱা বস্তুসমূহৰে এনেদৰে আঙুলি পিঠা বনাই খাব পাৰে। খাবলৈ বিৰাটেই ধুনীয়া হয়। দেখিছেনে কিমান সহজে আমাৰ পিঠাখিনি বনাই হৈ গৈছে। এনেদৰে আপোনালোকৰ সুবিধাৰ কাৰণে মই কেইবাটাও পিঠা বনাই দেখাইছোঁ। আমি এনেদৰে পিঠাখিনি সম্পূৰ্ণকৈ বনাই ল'লোঁ। ইফালে আমাৰ চচপেনত গাখীৰ উতলি উতলি ডাঠ হৈ আহিছে। দেখিছেনে কিমান ডাঠ হৈ গ'ল আৰু গাখীৰখিনি যথেষ্ট পৰিমাণে কমি গ'ল। এনেদৰে অলপ লৰাই দিব। ইফালে আমাৰ গাখীৰখিনিও ডাঠ হৈ আহিছে আৰু ইফালে আমাৰ পিঠাখিনিও ৰেডি হৈ গৈছে। দেখিছেনে পিঠাখিনি বনাই আমাৰ ৰেডি হৈ যোৱাত কিমান ধুনীয়া হৈছে দেখিবলৈ। অতি সহজ প্ৰক্ৰিয়া। গতিকে আপোনালোকে এনেদৰে পিঠাগুড়িৰে আঙুলি পিঠা বনাই খাব আৰু কেনে পালে জনাব। আমি এতিয়া গাখীৰখিনি ডাঠ হৈ অহাত এটা এটাকৈ পিঠাবোৰ দি দিছোঁ। আপোনালোকে ইটোৰ ওপৰত সিটো জাপি দি পিঠাবোৰ নিদিব, এনেদৰে এটা এটাকৈ পিঠাবোৰ দি দিব। এনেদৰে পিঠাসমূহ দিয়াৰ পাছত প্ৰায় 10 মিনিট সময় উতল আহিবলৈ দিব। মই এনেদৰে এটা এটাকৈ পিঠা দি দিছোঁ। আমি গোটেই পিঠাখিনি এনেদৰে গাখীৰত দি দিলোঁ। এতিয়া আমি আধা বাটিতকৈ অলপ কম চেনি দিছোঁ। চেনিটো নিজৰ সোৱাদ মতে আপোনালোকে দিব আৰু চেনিখিনি দি হেতাৰে লাহেকৈ লৰাই দিব যাতে ভাগি নাযায়। এনেদৰে আমি পিঠাখিনি 10 মিনিট সময় উতল আহিবলৈ দিম। দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে আৰু ডাঠো হৈ আহিছে। এনেদৰে আমি 10 মিনিট সময় ধুনীয়াকৈ উতলাই ৰাখিম। আমাৰ পিঠাখিনি প্ৰায় ৰেডি হৈ গৈছে। অৱশেষত দেখা পালে আঙুলি পিঠা আমাৰ ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ বিৰাটেই সোৱাদ হয়। গতিকে ভিডিঅ'টো চাই আপোনালোকে এবাৰ বনাব বুলি মই আশা কৰিলোঁ আৰু কেনে পালে জনাব। অতি সহজ প্ৰক্ৰিয়াৰে ঘৰতে পিঠাগুড়িৰ পৰা এনেদৰে আপোনালোকে আঙুলি পিঠা বনাই খাব। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।